পুনৰবাৰ স্বাগতম জনাইছোঁ অয়নদীপ ব্লগলৈ। বন্ধুসকল, বহুত দিন মই ইউটিউবত ভিডিঅ' দিব পৰা নাই। মই কমেও 4 মাহ মোৰ গা বেয়া হৈছিল, সেইবাবে মই ক'তো তেনেকৈ ঘূৰা ফুৰা কৰিব পৰা নাছিলোঁ। আধা আধি শয্যাগত বুলিয়ে ক'ব পাৰি। এতিয়া ডক্টৰ ট্ৰিটমেণ্ট কৰি ভালকৈ ইমানো ভাল হোৱা নাই, তেওঁ বুলি অলপ চলপকৈ ভাল হৈছেগৈ আৰু। আজি ভাবিছা চাগে মই গামোচা চামোচা লৈ কিয় ওলালোঁ। স্বাগতম জনাইছোঁ গামোচালৈ। আজি আমাৰ দুয়োজনৰ বিবাহ হোৱা 1 বছৰ সম্পূৰ্ণ হ'ল, আৰু সেই উপলক্ষে আমি যাম এতিয়া আঠখেলীয়া নামঘৰলৈ। তাত এখন শৰাই দিমগৈ, আৰু আঠখেলীয়া নামঘৰটো আপোনালোককো মোৰ চেনেলৰ জৰিয়তে দেখুৱাম বুলি ভাবিছোঁ। তো ব'লক আৰম্ভ কৰোঁ। বন্ধুসকল, মাস্কখনো বহুত দিন মাৰি একদম ঢিলা হৈ গৈছে, অকণমান ভালকৈ মাৰি লওঁ। আৰু এতিয়া আমি ওলাই আহিছোঁ নামঘৰলৈ বুলি, আঠখেলীয়া নামঘৰলৈ। গৰঙা বাগানৰ মাজমজিয়াত আছোঁ, আৰু ভিডিঅ'টো চাই থাকক। আমি দুজনেই আহিছোঁ, বেছি নাই। মাস্কখনেহে বৰ অশান্তি লগাই আছে, মোৰ এখনো চাইজত নহয়। বন্ধুসকল, আপোনালোকে দেখিছে ইয়াৰ এইফালে আহোঁতে বাৰু মই আগত ভিডিঅ' বনোৱা নাছিলোঁ, কিন্তু আগত এনেই আহিছিলোঁ বৰমা ঘৰলৈ। তেতিয়া দেখিছিলোঁ এটা সময়ত গোটেই সেউজীয়া হৈ আছিলে, তেতিয়া ধান কেঁচা হৈ আছিলে, আৰু এতিয়া ধানবোৰ পকি গ'ল, চাৰিওফালে সোণালী ৰং হৈ গ'ল। ভাল লাগে, ঋতুৱে ঋতুৱে পৰিৱেশবোৰ সলনি হৈ থাকে। যেতিয়া ওলাই সোমায়ো ভাল লাগে এনেকৈ। চাওকচোন পৰিৱেশটো কেনেকুৱা লাগিছে, গাঁৱলীয়া পৰিৱেশ সম্পূৰ্ণ, হ'লেও ভাল লাগে। চাৰিওফালে একদম সোণালী ৰং হৈ আছে। গাইজ, আজি প্ৰথম বিবাহ বাৰ্ষিক হিচাপে নামঘৰতে আহিছোঁ। দুইজন আঠখেলীয়া নামঘৰ আহি সোমাইছোঁহি। আজি নামঘৰত মানুহ খুবেই কম, ধুনীয়াকৈ পৰিষ্কাৰ হৈ আছে। ভাদ মাহত যিমানটা মানুহ হয়, এনেই টাইমত ইমানটা মানুহ নহয় বাৰু। সেইকাৰণে আহিবলৈ ভালকৈ ফুৰিবও পাৰি। ইফালে দোকানবিলাক প্ৰায় বন্ধই হৈ আছে। আহি পোৱাও দেৰি হৈছে আজি ঘৰৰ পৰা ওলোৱা দেৰি, গতিকে লাহে লাহে আহি আছোঁ লগত। ককা ভালনে? আৰু কিবা আছে যদি উলিয়াই লওঁ। কিবা মেৰাপানী মাটি খোলা। অঁ, ইয়াত শৰাই বস্তু লয় নেকি? সেয়া আনিছোঁ আজি পালোঁ। তামোল পাণ চেদি চাকি গছ দিলোঁ আৰামত। আগতে যে ভৰ্তি হৈ থাকে ন ইয়াত চাকিয়ে। বন্ধুসকল, এই আঠখেলীয়া নামঘৰ মণিকূটৰ ওচৰত চাকি দিবলৈ এনেই নিষেধাজ্ঞা জাৰি কৰি থৈছে। তাত চাকি দিব নোৱাৰি, আৰু এক্সট্ৰাকৈ তেল দিয়া হয়। ইয়াত তেল দিছে, আৰু কৃষ্ণ ফটোখন চাওক ইমান ধুনীয়াকৈ বনাই থৈছে। ইয়াত চাৰিওফালে এনেকৈ তেল দি দিব পাৰি। তাত ডাঙৰ ডাঙৰ চাকি আছে, এয়া গৌৰীন্দ্ৰ পুখুৰীৰ মূৰ্তি, আৰু চাকিত তেল দিলেই হৈ যায়।
এক্সট্ৰাকৈ ইয়াত মণিকূটত মানে চাকি দিয়াটো নিদিয়ে। অলপমান ময়ো দি ল'ব লাগিব। তেলৰ বটলটোত তেল বেছি নাই, অলপমান সেয়াকৈ দি লওঁ। তাকে শলিতাডাল অকণমান সোমাই থকা নিচিনাহে লাগিছে। এইডাল উভতাই থৈ আহোঁ নি বাৰু, উভতাই দিওঁগৈ। এই গছ দেখিছে কিমান ডাঙৰ চাকি। আপোনালোক এবাৰ আহিবচোন ইয়াত ফুৰিবলৈ বুলি নহয়, এনেও আহিবই লাগে। জ্বলি থাকিব এতিয়া এনেকৈ দিলে। আৰু আছে আগলৈ এনেকৈ। ইয়াৰ গোটেই চাৰিওফালে আছে মানে এনেকৈ ডাঙৰ ডাঙৰ চাকি আছে, তাত তেল দিলেই হৈ যায়। আৰু তেল থাকিবৰ কাৰণে তাত টিঙো দি থৈছে। আৰু যদি বটল চটলত আনে ন তেলখিনি, তেতিয়া খালী বটলবোৰ ৰিং বলটোত ভৰাই থৈ গ'লেই হৈ যায়। এয়া গৰুণ্ড পক্ষীৰ মূৰ্তি আছে, চাৰিওফালে আছে এদাই। জনী মাৰি থৈ যাওঁ ইয়াতে। তেলৰ দামহে যিমান। চাকিবোৰ শলিতাবোৰ ভিতৰলৈ সোমাই গ'লে নুমাই যোৱাৰ চান্স এটা থাকে, সেইটো কাৰণে উঠাই দিছোঁ ওপৰলৈ, জ্বলি থাকিব তেতিয়া। এয়া সিভাগ ইফালে আছে মণিকূট ভাগ। এয়া শংকৰদেৱৰ ফটো এখন। ইমান ধুনীয়াকৈ মূৰ্তি সজাই থৈছে। এয়া চাওক। ফাইনেলি আমাৰ হৈ গ'ল চাকি বন্তি জ্বলাই। আৰু এতিয়া নামঘৰৰ ফ্ৰণ্টৰ ভাগটো চাওকচোন কিমান ধুনীয়া লাগিছে। সন্মুখৰ পৰা কেনেকুৱা লাগে চাওক। এয়া আকৰ্ষণৰ মূল কেন্দ্ৰবিন্দু হৈছে সঁফুৰাকেইখন। ইমান ধুনীয়াকৈ বনাই থৈছে। দুফালে দুখন আছে আৰু ওপৰত বৰ ধুনীয়াকৈ আৰ্ট কৰি থৈছে। আঁতৰৰ পৰা বহুত ধুনীয়া লাগে। আপোনালোক এবাৰ হ'লেও আহিব। আঠখেলীয়া নামঘৰলৈ বহুত দূৰৰ পৰা মানুহ আহে। আপোনালোকো কোনোবা অহা নাই যদি চাই যাবহি। আৰু এয়া পুখুৰী, কালীয় দমন মূৰ্তি বনাই থৈছে, বহুত ধুনীয়া। পৰিৱেশটোও ভাল লাগে ইয়াৰ। এয়া পুখুৰী, ইয়াত মাছ আৰু কাছ আছে, কিন্তু পানীখিনি কালাৰটো বেয়া হৈ যায় কাৰণে ইয়াত চাইনবোৰ্ড মাৰি থৈছে। ইয়াত বিশেষ বস্তু বিস্কুট একো দিব নোৱাৰি মানে। ইয়াৰ নামঘৰৰ চাৰিওফালে এটা বৰ ধুনীয়া পৰিৱেশ আছে, সুন্দৰ পৰিৱেশ। আপোনালোকে আহিলে দেখিব। আৰু এতিয়া আহিছোঁ আমি প্ৰসাদ ল'বলৈ। এইফালে প্ৰসাদ দিয়ে। এই বেলেগ এদিন আহিমগৈ, আজি এনেই দেৰি হৈছে মানে। দেখিছে মুকলি ফিল্ডখন। ইয়াত ভাদ মাহত গোটেই চাৰিওফালে মানুহৰ জেগা নাথাকে, বাইক ৰখাবলৈও জেগা নাথাকে। কিন্তু এইবাৰ একেবাৰে খালী হৈ আছে। মানে এইটো ছিজনৰ ইমান মানুহ নহয় ন, যিকেইজন আহে আৰু নিজৰ গাড়ী লৈও আহে আৰু গুচি যায়। ইয়াত মানে সেই গাড়ী পাৰ্ক কৰে। ইয়াত গাড়ী চাড়ী থৈ পেলাই নামঘৰলৈ যায়। পটাপট ডাঙৰ হৈ গ'ল দেই। কাজিয়া দেখে ন। এতিয়া আকৌ গোটেই খাই পেলাব পাৰিম। কলকেইটা গোটেইকেইটা দি দিওঁ দেই। দি দিয়া, দুটামান ৰাখে পাবলৈ। লাপুককৈ মাৰিছে। যোৱাবাৰ কেলে এইকেইটা পোৱালিৰ লগতে ফটো মাৰিছিলোঁ, এতিয়া ইমান ডাঙৰ হ'ল। খালি ক'লা হৈ গ'ল, লেতেৰা মই। বগাটোৰ লগত মাৰিছিলোঁ ফটো। বগাটোৰ লগত লেতেৰা হ'ল।